নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ থাম্বনেইলটো দেখিয়ে নিশ্চয় আপোনালোকে জানিব পাৰিছে আজি আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম আৰু এই ধৰণৰ প্ৰশ্ন আলোচনা কৰিবলৈ আমি গখা উ মানেনো কি বা কেনেদৰে উলিওৱা হয় জনাটো খুবেই প্ৰয়োজন আশা কৰোঁ আপোনালোকে মোৰ যোৱাৰ কেইটা ভিডিঅ' যেহেতু এইটো 7 নম্বৰটো পাৰ্ট হ'ব আপোনালোকে যোৱা 6টা পাৰ্ট চাইছে বুলি মই আশা ৰাখিছোঁ তথাপিও মই গখা উ মানেনো কি বা তাৰ কেনেদৰে উলিওৱা যায় তাৰ বিষয়ে অকমান কৈ ল'ব বিচাৰিছোঁ কাৰণ ইয়াত গখা উ মানে HCF বা GCD কেনেদৰে উলিওৱা যায় আৰু তাৰ মানেনো কি অকমান জনাৰ প্ৰয়োজন আছে চাওঁ আহক আমি যদি দুটা সংখ্যা লওঁ মই দুটা সংখ্যা যিকোনো সংখ্যা এটা লৈছোঁ ধৰক A আৰু B আছে ইহঁতৰ বাবে মই এটা সংখ্যা লৈছোঁ C মই কৈছোঁ যে C টো হৈছে A আৰু B ৰ গখা উ বা HCF বা GCD তাৰ মানে C টোৱে হৈছে মানে গখা উৰ যদি সম্পূৰ্ণ মিনিংটো কওঁ তাৰ মানে কিনো গৰিষ্ঠ সাধাৰণ উৎপাদক তাৰ মানে C টোৱে হৈছে আটাইতকৈ ডাঙৰটো উৎপাদক কাৰ A আৰু B ৰ হেতু সাধাৰণ উৎপাদক হয় সিহঁতৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো হৈছে C কাৰ A আৰু B ৰ তাৰ মানে C টোৱে হৈছে আটাইতকৈ ডাঙৰটো উৎপাদক যিটোৱে A আৰু B ক সম্পূৰ্ণভাৱে বিভাজ্য যাব তাৰমানে মই যদি উল্টাকে ক'ব বিচাৰোঁ তাৰমানে কি হ'ব C টো হৈছে আটাইতকৈ ডাঙৰটো সংখ্যা বা ডাঙৰটো উৎপাদক যিটোৱে নেকি A আৰু B ক সম্পূৰ্ণভাৱে বিভাজ্য যাব ঠিক আছে গতিকে এই কনসেপ্টটো আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন সলভ কৰোঁতে ব্যৱহাৰ হ'ব গতিকে চাওঁ আহক আমি প্ৰশ্ন কেইটা আমাক প্ৰথম প্ৰশ্নটো দিছে কি হোৱাট ইজ দি গ্ৰেটেষ্ট নাম্বাৰ ডেট উইল ডিভাইড 2394 and 1806 and leaves no remainders তাৰ মানে 2394 আৰু 1806 ক বিভাজ্য যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়া আমাক উলিয়াব কৈছে যে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যিটো সংখ্যাই এই সংখ্যা দুটাক সম্পূৰ্ণভাৱে যাতে বিভাজ্য যায় তাৰমানে প্ৰশ্নটো যদি আমি অকমান চাওঁ তাৰমানে আমাক এইটো সংখ্যা উলিয়াবলৈ দিছে যে কি উলিয়াবলৈ দিছে গৰিষ্ঠ সাধাৰণ উৎপাদকটো উলিওৱা কাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি মানেনো কি যে আটাইতকৈ ডাঙৰটো উৎপাদক আটাইতকৈ ডাঙৰটো সংখ্যা যিটো সংখ্যাই এই দুইটা সংখ্যাকে সম্পূৰ্ণভাৱে বিভাজ্য যায় গতিকে আমি এই প্ৰশ্নটোত কি উলিয়াব লাগিব ইয়াৰ উত্তৰটো কি উলিয়াব লাগিব যে সংখ্যা দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটো উলিয়াব লাগিব তাৰমানে গখা উ উলিয়াব লাগিব এতিয়া আমি গখা উ কেনেদৰে উলিওৱা যায় বা তাৰ কিছুমান আমি পদ্ধতি আমি অলৰেডি আলোচনা কৰি আহিছোঁ গতিকে আপোনালোকে চোৱা নাই যে এবাৰ চাই ল'ব আমি ইয়াত কোনটো পদ্ধতি ব্যৱহাৰ কৰিম হৰণ পদ্ধতি ব্যৱহাৰ কৰিম হৰণ পদ্ধতিৰ দ্বাৰা আমি এই সংখ্যা দুটাৰ গখা উটো উলিয়াব বিচাৰিম আৰু সেই সংখ্যাটোৱে হ'ব আমাৰ বাবে উত্তৰ সেই সংখ্যাটোৱে হ'ব আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাই এই সংখ্যাটা সম্পূৰ্ণভাৱে বিভাজ্য যাব গতিকে আমি কি কৰিম যে দুটা সংখ্যা দিয়া আছে গতিকে ইয়াত গখা উটো উলিয়াবলৈ কি কৰিম আমি আগটো প্ৰথম কি কৰিম ডাঙৰ সংখ্যাটো আমি প্ৰথম লিখি ল'ম 2394 আছে কাৰণ ইহঁতৰ ডাঙৰটো এইটো হয় আৰু ইয়াক কোনে হৰণ কৰিম আমি প্ৰথম সৰুটো হৰণ কৰি দিম সৰুটো কি দিয়া আছে 1806 দিয়া আছে গতিকে আমি যদি চাওঁ ইয়াত কেইবাৰ যাব আমাৰ বাবে ইয়াত এবাৰ যাব গতিকে এবাৰ যদি দিওঁ 06 আৰু বাকি থাকি যাব আমাৰ বাবে ইয়াত 8 থাকিব ইয়াত 8 থাকিব আৰু ইয়াত 5 থাকিব 588 তাৰপিছত আমি কি কৰিম কোনে হৰণ কৰিছিলোঁ 1806 এতিয়া ইয়াৰ যিটো ৰিমাইণ্ডাৰ আহিছিলে যিটো ভাগশেষ আহিছিলে ভাগশেষটোৱে ইয়াক হৰণ কৰিম ঠিক আছে এইটো 6 গতিকে ইয়াক আমি কেইবাৰ দিম ইয়াক আমি দিলে 3বাৰ দিম 3বাৰ দিলে আমাৰ হ'ব ইয়াত 4 হ'ব তাৰপিছত ইয়াত 6 হ'ব ইয়াত 7 হ'ব আৰু ইয়াত 1 হ'ব গতিকে আমাৰ যদি বিগ কৰোঁ আমি ৰিজাল্টটো পাম ইয়াত আহিব 2 ইয়াত হ'ব আপোনাৰ 4 ঠিক আছে 42 আহিব তাৰপিছত আমি কি কৰিম 588 ইয়াত লিখি ল'ম 588 তা 588 কিমান দিম আমি প্ৰথম এবাৰ দিম ইয়াত আহিব 42 আহিব নহয় জানো আৰু ভাগশেষ থাকি যাব ইয়াত থাকিব 6 ইয়াত থাকিব 1 আৰু ইয়াত থাকিব 8 গতিকে আমি আকৌ কিমান বাৰ দিম ইয়াত 4বাৰ দিম গতিকে 4বাৰ দিলে আমাৰ কি হ'ব ইয়াত হ'ব 8 আৰু 4 সেকেন্ড 16 168 যেতিয়ালৈকে আমাৰ শূন্য ভাগশেষ নাহিব ন তেতিয়ালৈকে কৰি থাকিম মই এইটো পদ্ধতি অলৰেডি আমি আলোচনা কৰি আহিছোঁ যেতিয়ালৈকে আমি শূন্য নাহিব তেতিয়ালৈকে কৰি থাকিম আৰু কেতিয়া শূন্য আহিছিলে কোনটো সংখ্যাই মানে হৰণ কৰোঁতে বা বিভাজ্য কৰোঁতে শূন্য আহিছিলে
আমি চালোঁ যে ইয়াত 42টো লাষ্টত 42টো আমি হৰণ কৰোঁতে বা বিভাজ্য কৰোঁতে শেষত আমাৰ ভাগশেষ 0 আহিলে গতিকে এই সংখ্যা দুটাৰ যি দুটা সংখ্যা আমাক দিয়া আছিলে এই সংখ্যা দুটাৰ গসাউ কি হ'ব আমাৰ 42 গতিকে 42ৱে আমাৰ গসাগু বা HCF বা GCD সেইটো হ'ব আমাৰ বাবে 42 গতিকে 42ৱে হ'ব আটাইতকৈ ডাঙৰটো সংখ্যা যিটো সংখ্যাই এই সংখ্যা দুটা কি হ'ব সম্পূৰ্ণভাৱে বিভাজ্য যাব তাৰমানে ভাগশেষ আমাৰ নাথাকিব কাৰণ ভাগশেষ নাহে গতিকে আশা কৰোঁ বুজিব পাৰিছে ইয়াৰ পাছৰকেইটা অকণমান পৃথক হ'ব ইয়াতকৈ গতিকে পাছৰ প্ৰশ্নকেইটা চাম আহক আমাৰ 2 নম্বৰ প্ৰশ্ন দিছে কি হোৱাট ইজ দি গ্ৰেটেষ্ট নাম্বাৰ ডেট উইল ডিভাইড 410 751 1030 so as leave remainder 7 in each case তাৰ মানে 410 751 1030 বিভাজ্য কৰিলে প্ৰতিটো ক্ষেত্ৰত 7 ভাগশেষ থকা আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা মই মানি লৈছোঁ C2ৱে আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাই ইহঁতৰ এই তিনিটা সংখ্যাক যদি বিভাজ্য কৰোঁ প্ৰতিটো ক্ষেত্ৰত 7 ভাগশেষ আহে মই মানি লৈছোঁ তাৰ মানে আমি যদি এনেকৈ কওঁ আমি যদি 410ৰ পৰা মই 7টো বাদ দিওঁ আৰু 751ৰ পৰা মই যদি 7টো বাদ দিওঁ আৰু 1030 পৰা মই যদি 7টো বাদ দিওঁ যিকেইটা উত্তৰ আহিব সেই সংখ্যাকেইটাক তাৰমানে কি হ'ব C সম্পূৰ্ণ বিভাজ্য যাব নহয় জানো এটা 410ৰ পৰা যদি আমি বিয়োগ কৰি দিওঁ 400 ইয়াত কি হ'ব 3 হ'ব ইয়াত হ'ব 744 হ'ব ইয়াত হ'ব 1023 তাৰমানে আমি কি পালোঁ যে C2ৱে হৈছে আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাই এই সংখ্যাকেইটাক সম্পূৰ্ণভাৱে বিভাজ্য যাব কিয়নো এই সংখ্যাকেইটাৰ পৰা মই 7টো বিয়োগ কৰি দিলোঁ যিটো আমাৰ ভাগশেষ আহিব বুলি কৈছিলে সেই ভাগশেষটো মই বিয়োগ কৰি দিলোঁ ভাগশেষটো বিয়োগ কৰাৰ পিছত যিকেইটা সংখ্যা আহিলে এই সংখ্যাকেইটা কি হ'ব Cৰে সম্পূৰ্ণভাৱে বিভাজ্য যাব আৰু C2 হৈছে তাতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাই ইহঁতক সম্পূৰ্ণভাৱে বিভাজ্য যায় তাৰ মানে এই কথাটোকে যদি মই উলটাকে কওঁ যে C2 হৈছে গসাউ কাৰ এই সংখ্যা তিনিটাৰ C2 হৈছে গসাউ তে গসাউটো উলিয়ালেই আমি উলিয়াবলগীয়া উত্তৰটো আমি পাম তাৰমানে 403 আৰু 744 আৰু 1023 মানে 1023 এই সংখ্যাকেইটাৰ যিটো গসাগু আহিব ন সেই গসাগুটো হৈছে আমি উলিয়াবলগীয়া উত্তৰটো নিশ্চয় আপোনালোকে বুজিব পাৰিছে গতিকে আমি যদি গসাগু উলিয়াব যাম আমাৰ কেইটা সংখ্যা আছে তিনিটা সংখ্যা আছে গতিকে তিনিটা সংখ্যা আছে আমি কি কৰিম প্ৰথম আমি আটাইতকৈ সৰু সংখ্যাটো চাম ইয়াত আটাইতকৈ সৰু সংখ্যাটো কোনটো আছে 403 আছে নহয় জানো 403 তে কি কৰিম তাতকৈ ডাঙৰ সংখ্যাটো কি আছে 744 আছে 744 গতিকে এই সংখ্যাটোক আমি প্ৰথম 403 ৰে হৰণ কৰিম গতিকে আমি প্ৰথমতে কেইবাৰ দিম এবাৰ দিলে আমাৰ কিমান আহিব আমাৰ প্ৰথম এবাৰ দিলে উত্তৰটো হ'ব ইয়াত আহিব 403 এটা 403 আমাৰ ভাগশেষ কিমান থাকিব ভাগশেষ থাকিব ইয়াত 1 থাকিব ইয়াত 4 থাকিলে আৰু ইয়াত 3 আহিলে 341 গতিকে 341 কি কৰিম যিটো সংখ্যা হৰণ কৰিছিলোঁ 403 ক আমি হৰণ কৰিম 403 টো ইয়াত লিখি ল'ম গতিকে এবাৰ কিবা যাব নিশ্চয় এবাৰ যাব গতিকে 341 আহিলে আৰু ভাগশেষ আহি যাব আমাৰ বাবে ইয়াত থাকিব 2 ইয়াত থাকিব 10 পৰা চাইকেল থাকিল 6 62 গতিকে 62 আকৌ কি কৰিম আমি এই 341 ক হৰণ কৰিম 341 ক যদি হৰণ কৰোঁ আমি কেইবাৰ দিম প্ৰথম আমি 5 বাৰ দিম যদি 5 বাৰ দিওঁ আমাৰ আহিব 2 5 গুণ 10 0 কৰিলে 1 6 5 30 30 একে 31 মানে 310 আৰু 310 পৰা যদি আমি বিয়োগ কৰোঁ ইয়াত 1 আহিব ইয়াত আহিব 3 আৰু 31 কি কৰিম 62 হৰণ কৰিম নহয় জানো গতিকে 62 যদি হৰণ কৰোঁ আমাৰ কেইবাৰ যাব দুবাৰ যাব 62 গতিকে ভাগশেষ কেতিয়া আহিলে আমাৰ 0 আহিলে এতিয়া প্ৰথম দুটা সংখ্যাৰ ক্ষেত্ৰত আমি কি আহিলেগে ভাগশেষ কেতিয়া আহিছে 31 হৰণ কৰাৰ পাছত শেষৰ সংখ্যাটো কোনটো 31 হৰণ কৰোঁতে আমাৰ কি আহিলে ভাগশেষ 0 আহিলে এতিয়া এই 31 কি কৰিম কোনটো সংখ্যা বাকি থাকি গ'ল 1023 ক আমি এতিয়া কিহে হৰণ কৰিম লাষ্টৰ সংখ্যাটো যিটো সংখ্যা হৰণ কৰোঁতে ভাগশেষ 0 আহিছিলে তাৰমানে 31 এতিয়া 31 কৰিলে আমি প্ৰথম আমি কেইবাৰ দিম আমি প্ৰথমতে আমি দিম ইয়াত 3 বাৰ দিম 3 বাৰ দিলে 3 গুণ 3 3 3 গুণ 9 তাৰমানে আমাৰ আহি যাব ইয়াত আহিব 12 পৰা 3 থাকিল 12 পৰা যি 3 যে থাকিল 9 গতিকে ইয়াত 9 হ'ব ইয়াত হ'ব 3 গতিকে আমি আকৌ বাৰ 3 বাৰ দিম 93 হ'ব তাৰমানে আমাৰ
এতিয়া ভাগশেষটো শূন্য আহিলে গতিকে সকলো এতিয়া আমি চালোগে যে 31 হৰণ কৰোঁতে ইয়াতো আমি শূন্য পালোঁ আৰু 31 হৰণ কৰোঁতে ইয়াতো আমি শূন্য পালোঁ মানে আমাৰ এই সংখ্যাকেইটাৰ 403 744 আৰু 1023 মানে 1023 এই সংখ্যাকেইটাৰ যিটো গসাগু তাৰমানে HCF বা গৰিষ্ঠ সাধাৰণ গুণিতক কি উৎপাদক তাৰ আমি কি পালোগে 31 যে 31টো হৈছে আমি উলিয়াবলগীয়া আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাই এই সংখ্যা তিনিটা হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰত কি আহিব ভাগশেষ 7 আহিব আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে গতিকে আমি নেক্সট প্ৰশ্নটো চাওঁ আহক গতিকে আমাৰ 3 নম্বৰ প্ৰশ্নটো দিছে কি হোৱাট ইজ দ্য গ্ৰেটেষ্ট নাম্বাৰ ডেট উইল ডিভাইড 38 45 and 52 and leave remainders 2 3 4 respectively তাৰ মানে 38 45 and 52 ক বিভাজ্য কৰিলে ক্ৰমে 2 3 and 4 আৰু 4 ভাগশেষ থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি গতিকে আগৰটো ধৰণে একেই প্ৰশ্ন কিন্তু ইয়াত কি কৈছে ভাগশেষকেইটা কিন্তু বেলেগ বেলেগ বুলি কৈছিলে কাৰণ আগত 7 আছিলে ইয়াত অকল 7 প্ৰতিটো ক্ষেত্ৰত 7 আমাৰ কি আহিছিলে ভাগশেষ আহিছিলে কিন্তু ইয়াৰ ক্ষেত্ৰত ভাগশেষকেইটা বেলেগ বেলেগ কৈছিলে মই কৈছোঁ যে মই ইয়াত ধৰি লৈছোঁ চিটোৱে হৈছে আটাইতকৈ ডাঙৰ সংখ্যা আটাইতকৈ ডাঙৰটো সংখ্যা যিটো সংখ্যাই এই সংখ্যা তিনিটা হৰণ কৰিলে বা বিভাজ্য কৰিলে ভাগশেষ ক্ৰমে 2 3 আৰু 4 আহে এতিয়া মই যদি কওঁ 38ৰ পৰা যদি মই 2টো বিগ কৰি দিওঁ আমি পাম কি 36 পাম আৰু 45ৰ পৰা যদি আমি 3টো বিগ কৰি দিওঁ আমি কি পাম 42 পাম আৰু 52ৰ পৰা মই যদি কওঁ 4টো বিগ কৰি দিওঁ তাৰমানে আমি কি পাম 48 পাম তাৰ মানে চিটোৱে এই সংখ্যা তিনিটাক যেতিয়া আমি এই ভাগশেষকেইটা 2 3 4টো বিগ কৰি দিলোঁ ন বিগ কৰি দিয়াৰ পিছত আমি কি পালোঁ 36 পালোঁ 42 পালোঁ আৰু 48 পালোঁ তাৰমানে কি এই সংখ্যা তিনিটাক 36 42 আৰু 48ক চিটো সম্পূৰ্ণভাৱে বিভাজ্য যাব কিয়নো ভাগশেষকেইটাটো মই অলৰেডি বিগ কৰি দিলোঁ তাৰমানে চিটোৱে হৈছে আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যা 36 42 আৰু 48ক কি হ'ব সম্পূৰ্ণভাৱে বিভাজ্য যাব তাৰমানে মই যদি ওলোটাকৈ কওঁ চিটোৱে হৈছে গসাগু কাৰ 36 42 আৰু 48 তাৰমানে চিটোৱে হৈছে আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাই এই সংখ্যা তিনিটাক 36 আৰু 42 আৰু 48ক কি হ'ব সম্পূৰ্ণভাৱে বিভাজ্য যাব গতিকে আমি উলিয়াবলগীয়া উত্তৰটো কি হ'ব 36 42 আৰু 48ৰ গসাগুটোৱে হ'ব আমি উলিয়াবলগীয়া উত্তৰটো গতিকে আমি গসাগুটো উলিয়াওঁ আহক এতিয়া গসাগুটো উলিয়াবলৈ ক্ষেত্ৰত আমি প্ৰথমতে কি চাম আটাইতকৈ সৰু সংখ্যাটো কি আছে আমাৰ বাবে 36 আছে তাতকৈ ডাঙৰ সংখ্যাটো কি আছে 42 আছে গতিকে 42ক আমি কি কৰিম 36ৰে প্ৰথম হৰণ কৰিম গতিকে এবাৰ দিম কি হ'ব 36 হ'ব ইয়াত আহিব আমাৰ বাবে 6 আহিব তাৰপিছত আমাৰ কি কৰিম যোনটোৱে হৰণ কৰিছিল ইয়াত পাতি ল'ম নহয় জানো কোনে হৰণ কৰিছিল 36 গতিকে 36ক কিবা দিম 6 বাৰ দিম 36 ভাগশেষ আমাৰ শূন্য আহিলে ভাগশেষ শূন্য কেতিয়া আহিলে কোনটো সংখ্যা হৰণ কৰোঁতে ভাগশেষ শূন্য আহিছিলে 6 হৰণ কৰোঁতে গতিকে এই 6টোৱে বাকী থকা সংখ্যাটোক বাকী আছে আমাৰ 48ক আমি 6 হৰণ কৰিম গতিকে 6 হৰণ কৰিলে 8 6 48 48 গতিকে ভাগশেষ আহিলে আমাৰ বাবে শূন্য তাৰমানে কি হ'ব আমাৰ কোনে কৰোঁতে ভাগশেষ শূন্য আহিলে ইয়াত 6 হৰণ কৰোঁতে আহিলে ইয়াতো 6 হৰণ কৰোঁতে আমাৰ ভাগশেষটো কি আহিছে শূন্য আহিছে গতিকে আমি উলিয়াবলগীয়া যিটো HCF গসাগু সেইটো হ'ব 6টো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাই 38 45 আৰু 52ক বিভাজ্য কৰিলে ক্ৰমে 2 3 and 4 ভাগশেষ থাকিব আশা কৰোঁ আপোনালোকে বুজিব পাৰিলে আমি কেনেদৰে প্ৰশ্নকেইটা ছল্ভ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ